কৰ্ম অথবা নিজা প্ৰতিভা বিকাশৰ জৰিয়তে প্ৰাণ পাই উঠে যিকোনো এজন লোকৰ প্ৰকৃত পৰিচয়। শিৱসাগৰৰ বকতা নেমুগুৰিৰ এজন উচ্চ শিক্ষিত যুৱক, নাম পংকজ ৰাইদঙীয়া। তেওঁৰ হাতত গঢ় লৈ উঠিছে ভাস্কৰ্য মনোমোহা সামগ্ৰী। অসমীয়া যুৱকৰ প্ৰকৃত অসমীয়াগিৰি। পেলনীয়া কাঠ, বাঁহে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি অসমীয়া সংস্কৃতি ধৰি ৰাখি স্বাৱলম্বী হোৱাৰ চেষ্টা। এই যুৱকজনৰ হাতৰ পৰশত প্ৰাণ পাই উঠে বাঁহ, কাঠ নতুবা বেতৰ পেলনীয়া অংশই। বাঁহ কাঠৰ পেলনীয়া অংশৰ পৰাই যুৱকজনে তৈয়াৰ কৰি উলিয়াই ভাস্কৰ্য, নানা ধৰণৰ মনোমোহা সামগ্ৰী। অসমীয়া জাতীয় জীৱনৰ লগত জড়িত যান্ত্ৰিকতাৰ যুগত লাহে লাহে হেৰাই যাবলৈ ধৰা কৃষিকাৰ্যত ব্যৱহৃত সা-সঁজুলিৰ পৰা আৰম্ভ কৰি মৎস্য চিকাৰৰ বিভিন্ন সঁজুলি আদি লঘু আকাৰত তৈয়াৰ কৰি বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে পংকজ ৰাইদঙীয়া। বাংগালোৰত চাকৰি এৰি থৈ আহি অসমতে থাকি নিজৰ সৃষ্টিশীলতাৰে থলুৱা নাঙল, যুঁৱলি, তাঁতশাল, জাপিটোক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চিনাকি কৰাই দিবলৈ সপোন পুহি ৰাখি তেওঁ প্ৰাৰম্ভ নামৰ এটা প্ৰতিষ্ঠানো গঢ়ি তুলিছে। যুৱকজনৰ এই প্ৰচেষ্টাক প্ৰকৃত অসমীয়াগিৰি বুলি অভিহিত কৰিছে বহুজন লোকে। মোৰ প্ৰতিষ্ঠানটো খোলা আগতে মই ভাবিছিলোঁ যে আমাৰ যিখিনি থলুৱা সম্পদ এইখিনিক লৈ কিবা কৰিব পাৰোঁ নেকি। আৰু আমাৰ যিহেতু বাঁহজোপা আমাৰ প্ৰত্যেক ঘৰতে আছে, আমাৰ বকতা বহুত ফেমাছ হয় বাঁহৰ কাৰণে, বা ইয়াত বনোৱা বহুত পুৰণা কিছুমান শিল্প আছে, যেনেকৈ উদাহৰণস্বৰূপে আপোনাৰ জাপি, পাচি, খালৈ, এইবিলাক বহুত অতীজৰ পৰা ব্যৱহাৰ হৈছিলে। এই বস্তুখিনি খালি আমি অকল মাছ মৰাক লৈ বা খেতি সঁজুলিক লৈ ব্যৱহাৰ কৰোঁ। কিন্তু ইয়াক যদি কিবা এটা নতুন ডিজাইন এটা দিওঁ, হয়তো কোনোবা এঘৰত গৈ পিনে ই ডাইনিং টেবুলত গৈ স্থান পাব, বা এটা ফল মূলৰ বাস্কেট হিচাপে স্থান পাব, বা কোনোবা এটা বস্তু জাপিটো আমি এটা লেম্প ছেডলৈ ৰূপান্তৰিত কৰিব পাৰিম। তো এনেকুৱাখিনি মনলৈ আহিছিলে মই বেংগলোৰত থাকোঁতে। তো তেনেধৰণে মই ভাবি পিনে এই কামখিনি আগবাঢ়িছিলোঁ। আৰু আমি বহুত চহকী, নিজকে সৌভাগ্যৱান বুলি ভাবোঁ আমাৰ ঘৰতে বাঁহজোপা আছে। এতিয়া চাহিদা কেনেকুৱা? চাহিদা ভাল। এতিয়া মানে মই যথেষ্টখিনি অৰ্ডাৰ পাইছোঁ। প্ৰথম অনুষ্ঠানত মই যিকোনো কাম কৰিবলৈ এতিয়া হয়তো মোৰ কলে বহাই নক'ব, এতিয়া কিছুমান কাম কৰিবলৈ মানে মোৰ সময় অলপ কম হৈছে। তো যিখিনি কাম কৰিলে ধৰক মোৰ উপকাৰ হয় বা মোৰ লগত কাম কৰা মানুহখিনি অলপ সুবিধা হয়। তো তেনেকৈ বস্তুখিনি আগুৱাই লৈ যাবলগীয়া হৈছে। আপুনি এই মুহাত আমি দেখিছোঁ সুন্দৰ ৰূপ দিছে। এটা মুহাত এই ৰূপটো দিবলৈ কিমান সময় লাগে আচলতে গোটেইটো সম্পূৰ্ণ? এই যিখিনি ভাস্কৰ্য বা পৰ্ট্ৰেট এইখিনি সম্পূৰ্ণ মোৰ নিজা। হয়তো কেতিয়াবা এদিনতে ওলাই যায়, কেতিয়াবা হয়তো এমাহো লাগি যায়, তেনেকুৱা কথা। এইখিনি মই নিজে সৃষ্টি কৰি বনোৱা। যিহেতু আমি দেখা যায় কৃষি কাৰ্যত যিখিনি প্ৰয়োজনীয় সঁজুলি বা মৎস্য চিকাৰৰ কাৰণে প্ৰয়োজনীয় সঁজুলি, তেওঁলোকে আপুনি সকলোখিনি সুন্দৰকৈ আপুনি সাজি প্ৰস্তুত কৰিছে। এই বস্তু নতুন প্ৰজন্মৰ মাজত বিশেষকৈ তেওঁলোকক চিনাকি কৰাই দিবলৈও জৰুৰী হ'ব। আৰু এই বস্তুখিনি আমি সৰ্বভাৰতীয় বজাৰত বিশ্ব দৰবাৰত লৈ যাবলৈও তেনেকুৱা আপুনি প্ৰয়াস কৰিছে নেকি? হয়, যেনেকৈ গামোচাখনে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি পালে, তেনেকৈ এইখিনি বস্তু এদিন আমাৰ পাই যাব। আৰু নেপালেও এটলিষ্ট আমাৰ ল'ৰা ছোৱালীখিনিয়ে এইখিনি গম পাব যে আমাৰ দেউতা ককাহঁতে এইখিনি বস্তু ব্যৱহাৰ কৰিছিলে, এইখিনি বস্তু আমি সংগ্ৰহ কৰিব লাগে, বা সিহঁতি বুজি পাব কিবা এটা যে কিমান কষ্টত তেওঁলোকৰ দেউতাক ককা আইতাকে খেতি কৰিছিলে, হেৰি কৰিছিলে। নহ'লেতো একেবাৰে পাহৰি যাব সংস্কৃতি বা আমাৰ নিজৰ সংস্কৃতিত জড়িত বস্তুটো। হয়, কিমান মান উপাৰ্জন হয় আপোনাৰ বছৰত মাহেকত? তেনেকুৱা হেৰি নাই। কেতিয়াবা হয়তো একেদিনাখনে গোটেইখিনি বস্তু খালী হৈ যায়, কেতিয়াবা আকৌ বনাবলগীয়া হয়। এই বস্তুটো উপাৰ্জনতকৈ ধৰক মানুহে যিখিনি মোক মৰম চেনেহ দিছে, এতিয়া ধৰক পইচা আপোনাক 1 লাখ পালেও কেতিয়াবা নুজুৰিব, কেতিয়াবা 10 টকা পালেও জুৰিব, মানুহৰ লৈ কথা আছে। কিন্তু মানুহে যেনেকৈ মোক সমাদৰ দিছে, যিখিনি আপোনালোকে আহিছে এটা সন্মান দিছে, সেইটোৱে মোৰ মানে ভাল লাগিছে। আৰু কিন্তু আপুনি